আজি হয় আমাৰ বাক্সা যিটো সমষ্টি মানে MLA সমষ্টি অন্তৰ্গত আমাৰ এটা ষ্টিয়াৰিং কমিটি এটা থাকে সেই ষ্টিয়াৰিং কমিটিৰ অফিচটো আমি উদ্বোধন কৰিছোঁ আজি মুকলি কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ তিনিটা দলৰ NDA তিনিটা দল UPPL BJP আৰু AGP এই তিনিটা দলৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰা হৈছে এটা অনুষ্ঠান আছিলে এই অনুষ্ঠানত আহি নিশ্চয়কৈ ভাল লাগিছে কথা বতৰা চলি আছে আৰু তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু ৮ তাৰিখে তেখেতে আহিলে ভাল আৰু আমি ৱেলকাম জনাওঁ নিশ্চয়কৈ তেওঁৰ যোগদানে আপোনালোকক অধিক শক্তিশালী কৰি তুলিব চাওক যোগদান কৰাৰ লগে লগে এজন হ'লেও আমাৰ নম্বৰটো বাঢ়িব আৰু তেনেকেই হয়তো তেখেতে যদি অহাৰ লগে লগে আজি তাৰিখে আমি দেখিছোঁ যে BPFৰ যিখিনি শক্তি এই শক্তি নিশ্চয়কৈ লাঘৱ হ'ব আৰু ইয়ে আমাৰ আগন্তুক লোকসভা নিৰ্বাচন আমাক নিশ্চয়কৈ সহায় কৰিব নিৰ্বাচনৰ ক্ষেত্ৰত যিটো চব তেখেতৰ আমি জানো যে চবেই যে আইন চবৰে কাৰণে সমান হয় যদি তেনেকেই আইনৰ দৃষ্টিত যদি কিবা যদি আশা আছে বা তেনেকৈ কিবা আছে নিশ্চয়কৈ আইনে সেইটো নিজৰ ইয়াত যাব আৰু এইটো যিহেতু আমাৰ কোৰ্ট মহামান্য আদালতে সেইটো ৰায় দিছে তো আদালতে চবতকৈ ঊৰ্ধত আছে সেই ঊৰ্ধ্বতন কৰ্তৃপক্ষে আজি যিখিনি ৰায় দিলে তাত নিশ্চয়কৈ লাগিবলগীয়া বিষয় আৰু ইয়াত মানে আইনটো আমি মানি চলাটো দৰকাৰ কোন দল প্ৰত্যাহ্বান হ'ব আপোনাৰ নিৰ্বাচন বা আপোনাৰ ইছ্যুটো কি হ'ব ইলেকশ্যনত চাওক আমাৰ NDA হিচাপে যিখিনি এজেণ্ডা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি দ্বিতীয়বাৰ আপোনাৰ প্ৰধানমন্ত্ৰী বনাব লাগে আৰু ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰা এই অঞ্চলৰ আমাৰ ভাতৃত্ববোধটো বজাই ৰখা আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যেনেকৈ উন্নয়নৰ যিখিনি ধাৰা এই ধাৰাটো আগলৈ লৈ যোৱা এইটো হ'ল আমাৰ আগন্তুক যিখিনি নিৰ্বাচনী এজেণ্ডা সেইখিনি লৈ আমি আগুৱাই যাম UPPৰ নেতৃত্বাধীন যিখন বিটিআৰ চৰকাৰ তেখেতৰ কিমান উন্নয়ন কৰা বুলি ভাবে আপোনালোকে চাওক প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰথম আৰু প্ৰধান কাৰ্যটোৱেই হ'ল যে বিটিআৰ অঞ্চলত শান্তি অনাটো আপোনালোকে চবেই জানে আমি চবেই জানো যে এটা সময়ত আছিল যে বিটিআৰ অঞ্চলৰ মানে দোকান পোহাৰবোৰ সন্ধিয়া ৬টা বজালৈ বন্ধ হৈছিলে আজিৰ তাৰিখত আমি দেখিছোঁ যে ৰাতি ১১টা ১২টা বা গোটেই ৰাতিটোতেই আপুনি ইচ্ছাকৃতভাৱে য'ত যায় তেনেকৈ যাব পাৰে ফুৰিব পাৰে তাত কোনো ভয় বা শংকাৰ কোনো কাৰণ নাই তো সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰধান কাৰ্যটো হ'ল বা তেখেতে প্ৰধানকৈ কৰিব পৰা বিষয়টোৱে হ'ল যে শান্তি অনাটো আৰু ইয়াৰ লগতে আজি উন্নয়নৰ ধাৰাটো নিশ্চয় হৈছে কিয়নো যোৱাটো চৰকাৰৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰৰ দিনত বিটিআৰ হিচাপে নিজাববীয়াকৈ কোনো এটা আঁচনি ৰূপায়ণ কৰিব পৰা নাছিল বা তেখেতসকল কোনো আঁচনিয়ে নাছিল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ৩২টা তেনেকৈ ফ্লেগশ্বিপ আঁচনি লোৱা হৈছে য'ত নেকি চবতকৈ উত্তম এটা আঁচনিটো হ'ল বডোফা ছুপাৰ 50 APSCৰ কাৰণে 50 জন UPSCৰ কাৰণে 50 জন মেডিকেলৰ কাৰণে 50 জন আৰু ইঞ্জিনিয়াৰৰ কাৰণে 50 জন আমাৰ শিক্ষিত যুৱক যুৱতীসকলক মানে কোচিং কৰা দিল্লীত আৰু গুৱাহাটীত তেনেকৈ কোচিং কৰা সেইটো চলি আছে সেইটো অতি উত্তম এটা আঁচনি হয় যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ৰাইজৰ লগত আছে ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰিছে আৰু কৰি থাকিব তেখেতে কেতিয়া দেখিলে যে মানে আমি যদি আমি সেই ডাটাটো দেখুৱাওঁ ৭০ বছৰ তেখেতসকলে যিমান কৰে তাতকৈ আমি ৩টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ৩ গুণ হয়তো কৰিছে আপোনালোকে আমি প্ৰুফ সহকাৰে দেখুৱাব পাৰোঁ এইটো ডাটা সহকাৰে আমি দেখুৱাব পাৰোঁ কিয়নো আপোনালোকে চাওক মাটি বাৰীৰ ক্ষেত্ৰত তেখেতসকলে ১৭টা বছৰত মাত্ৰ 17,000 মানুহক মাটিৰ পাট্টা দিছিলে কিন্তু আমাৰ বৈশ্যমতী আঁচনিৰ যোগেদি যোৱা জুন মাহৰ 2023 চনৰ জুন মাহৰ পৰা আৰম্ভ কৰা হৈছিলে আজিৰ তাৰিখত 1,06,000তকৈ বেছি মাটিৰ পট্টা আজিৰ তাৰিখত দিয়া হৈছে তো সেইটোৱে এটা আমাৰ মাজত ভাতৃত্ববোধটো ঘূৰাই আনিছে আস্থা বিশ্বাসটো নিশ্চয় ঘূৰাই আনিছে নহ'লে জাতি জনগোষ্ঠীৰ মাজত ইমান এটা পৰিৱেশ এটা আছিলে বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ আছিলে কিন্তু আজি চাওক প্ৰমোদ বড়ো ডাঙৰীয়া আজি চৰকাৰ অহাৰ পিছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশ্বাসটো আহিছে আস্থাটো আহিছে আৰু আজি চৰকাৰৰ ওচৰ আজি ৰাইজ মানে ওচৰলৈ আহিব পাৰিছে
ব্যৱধানটো কমি গৈ এতিয়া চৰকাৰৰ ওপৰত ৰাইজেও আস্থা ৰাখিছে আৰু চৰকাৰেও ৰাইজৰ বিশ্বাসটো মানে আদায় কৰিব পাৰিছে আৰু এনেকৈ কামবোৰ চলি আছে যিটো আঙুলি কাৰোবাক এটা ধুৱাইছে কিন্তু 3টা আঙুলি নিজকে ধুৱাই আছে আৰু সেইখিনি কাৰ্য হাগ্ৰামা মহিলাৰে হয় যাৰ মনত পুলিচ সেই আনকো মানে চোৰ বুলি ভাবে য'ৰ মানে চোৰ মানুহ হয় তাৰ সেইকাৰণে পুলিচৰ ভয় থাকে বা চবকে মানে চোৰ বুলি ভাবে সেইকাৰণে হাগ্ৰামা মহিলাৰী মানে ব্ৰেণ্ডত বা তেখেতৰ মনত সেইটোৱে আহিব ভালটো কেতিয়াও নাহে সেকেন্ড পজিশন ছেকেণ্ড থাৰ্ড বুলি নাই NDA হিচাপে আমি 70% ভোট আদায় কৰিবলৈ আমি গৈ আছোঁ আৰু এইখিনি নিশ্চিত যে 70% ভোট আমি NDA হিচাপে পাবলগীয়া আছোঁ মই নাজানো কিমান দূৰ সেইটো সম্পৰ্ক য'ত পৰণাস্তি মই চেষ্টা চলাইছোঁ যে যি কাম কৰিব লাগে সেই কামটো একেবাৰে সততাৰে কৰিব লাগে আৰু সততা হিচাপে মই আগুৱাই যাম তাত হয়তো কাৰোবাৰ হয়তো ভাল দৃষ্টি পৰিছে সেইটো মই ক'ব নাযাওঁ কিন্তু NDA হিচাপে যি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ মই শ্ৰদ্ধা জনাইছোঁ नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो